এইটো দবা চাওক দবা এইটো চাওক 15 ফিট ডাঙৰ পেপাৰটো Hey guys, welcome to my YouTube channel. এতিয়া মানে এফালে গৈ আছোঁ আপোনালোকক ওলাই মেলি লগ পাই আছোঁ গৈ আছোঁ এতিয়া সংঘ অধিৱেশন নাই চাই থাকক আপোনালোকে সিহঁতেও এনেকৈ গৈ আছে আলিমলৈকে চাইকেল লৈ যাব তাৰপৰা লাইন গাড়ীত যাম বুলি ভাবিছোঁ দেখাই আছোঁ ব'লক চাই থাকক গোটেইকেইটা ৰৈ আছোঁ এতিয়া গাড়ীখন আহিলে যাব এইবোৰ গাড়ী গৈ আছে এইবোৰ গাড়ী তালৈকে গৈ আছে ট্ৰেভেলাৰত আহি আছোঁ যোৰহাটত নামি লাগিব আকৌ যোৰহাটত গাড়ীত যাব লাগিব এখন মই বনালৈকে গাইজ এতিয়া পাই গ'লোহি আমি যোৰহাট ইয়াৰ পৰা যাব লাগিব এতিয়া মই বনালৈকে এইফালে যোৰহাট পাই গ'লোঁ মিটিঙলৈ প্ৰায় এতিয়া 1 কিলোমিটাৰমানে আছে আৰু এতিয়া গাড়ী কিমান ভিৰ দিছে নে সেইবাবে পেপাৰ আগতে নমাই দিলে আৰু বাকী এতিয়া বহুত দূৰ আছে মিটিঙলৈ 1 কিলোমিটাৰমান যাব লাগিব বাকী গৈ থাকোঁ চাই থাকক আপোনালোকে পূৰা ফ্লেগ লগাই দিছে এইবোৰ অধিৱেশনৰ ফ্লেগ অলপ চাই থাকক পূৰা ভিৰ গোটেইখন ৰাস্তা পাৰ হ'বলৈ পুলিচে পাৰ কৰাই দিছে ৰাস্তা মানে কেনেকুৱা ভিৰ মিটিঙত আমাৰ কাকজানতো হোৱা কথা আছিলে কিন্তু কাকজানত হোৱা হ'লে এনেকুৱা অৱস্থা হ'লহেঁতেন নহয় কেনেকুৱা ভিৰ দেখিছেনে ওলাব নোৱাৰিলেহেঁতেন এনেকুৱাত পূৰা ভিৰ হৈ গ'ল এতিয়া আমাৰ তাততো মেজিকে পাবলৈ দিগদাৰ হৈছে চব মেজিকালে ভাড়া ৰিজাৰ্ভ কৰি লৈ লৈছে ইয়াত চাই গ'লোঁ এতিয়া অধিৱেশন এইফালে দেখিছেনে এইফালে পূৰা মানুহ হৈ গৈছে মেইন গেট ৰন কি মজাকৈ বনাইছে চাওক এটা সুন্দৰ পৰিৱেশ সেইফালে কিমান ডাঙৰকৈ পাতিছে ইয়াত ৰোহনখন চাওক কি মজাকৈ বনাইছে এইফালে নামঘৰ ভাগ আছে আহি পেলাই দেখাই আছোঁ আপোনালোকক প্ৰথমতে ভিতৰৰ পৰা আহি লওঁগৈ ব'লক গাইজ এইফালে মেইন মিটিংখনলৈ আহি আছোঁ এইফালে মেইন মিটিংখন ইয়াতে হ'ব মানে কিমান ডাঙৰকৈ বনাইছে এইটো চাওক মূল সভা মণ্ডপ বুজিছেনে কিমান ডাঙৰকৈ বনাইছে এইফালে এয়া পেঁপা ঢোল তাল চব বনাইছে মজা লাগিছে মানে এইফালে শিৱসাগৰ ৰংঘৰ বনাই থৈছে দেখাই আছোঁ চব বোলো চাই থাকক এইফালে সেই ৰংঘৰ বনাই থৈছে মেইন হেৰিয়ৰ কাষতে ইয়াত বহুত চকী আছে কিন্তু বহা মানুহ নাই এইফালে মিটিং চলি আছে এইফালে মিটিং চলি আছে খালি কোনেও শুনা নাই কেইজনমান মানুহ বহি আছে এইফালে পুলিচ কেইজন বহি আছে দেখিছে গাইজ এইফালে আই কাৰ্ড দিছে এইজন পৰহি পৰা আছে আজি 3 দিনমান হ'ল ইয়াতে আছে আই কাৰ্ড পিন্ধি পেলাই পূৰা ঘূৰি ফুৰিছে আৰু এইটো প্ৰতিনিধি শিবিৰ সেৱা বাহিনী শিবিৰ এইটো চাওক সেৱা বাহিনী শিবিৰ এইফালেও আছে শিবিৰ এইফালে
এইবোৰ শিবিৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগ শিবিৰ আছে এইবোৰ চব চাওক বহুত ধুনীয়া ধুনীয়াকৈ বনাইছে শিবিৰবোৰ ইয়াতকৈও ধুনীয়া ধুনীয়া শিবিৰ আছে আগলৈ ব'লক চাই থাকক এইফালে শিবিৰ তিনিচুকীয়া জিলা শাখা 5 কি ধুনীয়াকৈ বনাইছে চাওক এইবোৰ দেখিছে গাইজ নলবাৰী জিলা শাখা এই শৰাই চৰাই বনাই দিছে এইফালে তাল বনাই থকা নৰাই বনাইছে এইবোৰ চব পুৰা ভিৰ হৈছে মানুহ বহুত মানুহ আহিছে আজি এইফালে খানা বনাই আছে দেখিছেনে কি মজা মজা বনাইছে শিবিৰবোৰ ইয়াৰ আকৌ প্ৰতিযোগিতা হয় শিবিৰ 40,000 টকাৰ প্ৰাইজ মানে ফাৰ্ষ্ট যোনটো হ'ব দেখিছেনে কিমান হেভি হেভি চাই লওক এইটো দেখিছেনে বহুত ডাঙৰকৈ বনাইছে শিবিৰ এইটো বহুত ডাঙৰ এৰিয়া মানে বহুত ডাঙৰ এৰিয়া ৰাতি ইয়াত আৰু মজা হয় লাইট চাইট পূৰা গোটেইখন লাইট চাইট লগাই থৈছে চবফালে মাইক আছে চবফালৰ পৰা চাউণ্ড আহে ফায়াৰ ব্ৰিগেডো আছে এইটো চব নৰাৰ ঘৰ এইবোৰ নৰাই বনাই দিছে তলে ওপৰত গোটেইখন নৰাই নৰা জুই লাগি যাব পাৰে পটককৈ কিবা কৰি থাকোঁতে সেইটো কাৰণে ফায়াৰ ব্ৰিগেড ৰেডিয়ে কৰি থৈছে আৰু মানুহ উঠিয়ে আছে তাত ব'লক ভিতৰৰ পৰা দেখাই আছোঁ এইফালে চব ধুনীয়াকৈ গৰুন্ধ বনাই দিছে গৰুন্ধ পুখুৰী দেখাই আছোঁ ব'লক ভিতৰত কি মজাকৈ বনাই দিছে বহুত মানুহ হৈছে খালি আজি এইফালে চাহ বাগান বনাই দিছে চক পাত ছিঙি থকা সেইবোৰ দেখাইছে উঠাই আনি ৰুই দিছে আৰু ইয়াত এইফালে এখন গৰু গাড়ী এইফালে এখন গৰু গাড়ী বনাই থৈছে মজা লাগিছে গাঁৱৰ পূৰা ভাইবছ এটা দিছে ইয়াত কুঁৱা পানীও আছে চক সেইফালে তাঁত বৈ আছে চাওক তাঁত বোৱা মানে পূৰা দেখাই আছে আমাৰ গাঁৱৰ ঐতিহ্য এইফালে এইটো লেম্প চাওক লেম্প মাৰি থৈছে এইফালে ঢেঁকী বনাই থৈছে এইফালে মৰণা মাৰি আছে এইটো খেৰ বুজি ব'লক এতিয়া মেলা চাওঁগৈ ৰাতি ইয়াত আৰু মজা লাগে লাইট চাইট দি দিয়ে এতিয়া জ্বলিয়ে আছে লাইট এইবোৰ চব লাইট পূৰা চবফালে লাইট মজা লাগিব ৰাতি এইফালে এইবোৰ দোকান মেলালৈ আহিছোঁ এতিয়া ব'লক বহুত মানুহ মেলাত বাণিজ্য মেলা ব'লক দেখাই আছোঁ বহুত মানুহ হৈছে বহুত দীঘল এটা পেপাচা বুলি কৈ আছোঁ এতিয়া ব'লক দেখাই আছোঁ তো গাইজ বিচাৰিয়ে পোৱা নাই কোনফালে আছে সেইটো ব'লক বিচাৰি থাকোঁ এনেও পাম অথনিৰ পৰা বিচাৰি আছোঁ বিচাৰিয়ে পোৱা নাই তো গাইজ পেপাৰ বিচাৰি নাপালোঁ আকৌ বিচাৰিম বাৰু চিন্তা কৰিব নালাগে দেখাওঁ আপোনালোকক এতিয়া আইফেল টাৱাৰ চাই লওক বাঁহে বনাইছে আইফেল টাৱাৰ এইখিনি চাওক চব বাঁহৰ মুঢ়াৰ পৰা বনোৱা এইবোৰ দিছেনে এইবোৰ এই জোলনাখনৰ সেইটো চাওক চব বাঁহৰ মুঢ়া পৰা বনোৱা গাইজ এতিয়া ভুল বুলিয়া চাব ব'লক এইটো চাব এতিয়া ভুল বুলিয়া
সোমাই চাওঁ এবাৰ কেনেকুৱা ব'লক সোমাই চাওঁ ইয়াত সোমালে হেনো ওলাবলৈ টান ৰ'ব সোমোৱা বাটেই বিচাৰি পোৱা নাই ওলোৱা বাদ দেখোঁ সোমোৱা বাটেই নাই দেখোন ওলোৱাটো বাদ দিছোঁ এতিয়া সোমোৱা বাটেই পোৱা নাই ব'লক সোমাওঁ এবাৰ ফাইনেলি গাইজ পাই গ'লোঁ সোমোৱা বাট ব'লক সোমাই যাওঁ ভুলভুলীয়া চলো তো গাইজ ব'লক এবাৰ ওলোটাকৈ আহিছোঁ এবাৰ আকৌ ঘূৰিছোঁ আগত সোমাম ব'লক মাছ পোৱাগৈ নাই খালি এতিয়া দুপাক ঘূৰিছোঁ এতিয়ালৈকে তো গাইজ এতিয়া মাছ পাই গ'লোহি ওলাবলৈ টান হেনো ওলোটাকৈ 3 পাকমান এপাক দুপাক 3 পাক 4 পাক 5 পাক 6 পাক 7 পাক ঘূৰিলে ওলোটাকৈ ঘূৰি যাম 7 পাক ঘূৰিব লাগিব খালি ওলোটাকৈ এতিয়া ওলোটাকৈ ঘূৰিছোঁ ব'লক 7 পাক ঘূৰিলে ওলাই যাম অলপ খোজকঢ়া হ'লো বাৰু একো টান নহয় বাৰু ওলোৱাটো এতিয়া ওলাই গ'লোগৈ চাই থাকক এই জল্দি বৈ এনেই খোজকাঢ়ি দিলে সোমোৱালে ভাল দিলে একো টান নহয় ওলোৱাটো মানুহবিলাকে কৈ আছে বহুত দেৰি লাগে বহুত দেৰি লাগিবই আৰু বহুত দেৰি লাগিব আৰু সোমাবলৈ আৰু মাজেদিনে এপাক দি দিব হৈ গ'ল এই ভয় খাব নালাগে এতিয়া দাঙি পাকা দিম ওলাব নোৱাৰিলে ব'লক ব'লক গাইজ ভয় কৰিব নালাগে বাৰু ফাইনেলি 3 পাকমান ঘূৰাই দিব বাকী ব'লক এতিয়া পেপা চাওঁগৈ ডাঙৰ পেপাৰটো চাব লাগে মুঠতে 15 ফুট দীঘল ডাঙৰ পেপাৰটো চাবগৈ লাগে এতিয়া বিচাৰিয়ে পোৱা নাই খালি পেপাৰটো ক'ত আছে জানো তো গাইজ এইফালে চেক কৰক এইটো দবা চাওক দবা দেখিছেনে কাষত এইটো 15 ফুট ডাঙৰ এটা পেপা এইটো বনাওঁতে কেনেকুৱা কষ্ট হৈছে বাৰু এইটো চাওক 15 ফুট ডাঙৰ পেপাৰটো দবাটো চাওক এই দোকানখনত এইজনে বনাইছে বহুত ডাঙৰ পেপাৰটো এইটো চাহ খাবলৈ আহিলোঁ এতিয়া এইফালে এইটো ভুলভুলীয়া বাকী এইফালে আৰু পাছতে আছে ভুলভুলীয়াটো এইটো তো গাইজ এইফালে মেলাও বহিছে চাওক দেখিছেনে মেলাও বহিছে এইফালে এইটো বগলী এটা আছে বগলী এটা বনাইছে বহুত ডাঙৰ এৰিয়া ভাল লাগিছে দেই কিবা বেলেগ এটা ভাইবছ পাই ইয়াত তো গাইজ এইফালে এটা বগলী এইফালে চাওক বগলী তাৰ চাইডতে মাছ বনাইছে এইফালে নাও ভাল বনাইছে এইফালে ইয়াত বহুতো অনুসন্ধান কক্ষ বনাই দিছে মানে তাত যদি কিবা হেৰাই তাত গৈ মানে এনাউন্স কৰি দিলেই হ'ব ইয়াত বহুত বস্তু মানুহ হেৰাইছে পাৰ্চবোৰ হেৰাইছে মোবাইল হেৰাইছে চুৰ খুব হৈছে ইয়াত মানুহটোও পাই গৈছে যে তাত গৈ এনাউন্স কৰি দিব পাৰিব বাকী ভালেই লাগিছে বাৰু ইয়াত এইটো হৈছে প্ৰতিনিধি সভাগৃহ এইফালে পাচলি খেতি কৰি থোৱা আছে দেখাইছে আৰু ইয়াত প্ৰতিনিধি সভা কক্ষ এইফালে গাইজ এতিয়া বহুত মানুহ হৈছে আৰু আমিও ঘৰলৈ উভতিও এইফালে আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ নামঘৰটো সেইটো চাই লওক বহুত মানুহ হৈছে ভিতৰলৈ যাব নোৱাৰি ইয়াৰ পৰাই চাই লওক আৰু গাইজ ভিডিঅ'টো ইমান শেষ কৰিছোঁ নেক্সট ব্লগত লগ পাই আছোঁ